হেল্ল' এভৰিৱান, মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। ময়ো ভালেই আছোঁ। আৰু আজি মই যাম ঘৰলৈ। সিদিনা যে মই ভিডিঅ'টো দিলোঁ লগৰ ছোৱালীজনীৰ বিয়া বুলি, সিদিনা তাইৰ ঘৰত ৰিচেপশ্যন গ'ল আৰু অহাকালিলৈ দৰা ঘৰত ৰিচেপশ্যন আছে। দুয়োটাই মোৰ লগৰেই হয়। সেয়ে ৰাতিপুৱা এয়া ভাত লৈ লৈছোঁ। ভাতটো খাই উঠি আজি যাম। হাজবেণ্ড অহাকালিলৈ যাব, মই আজি অকলেই যাওঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া বিয়াঘৰ আহি পাই গ'লোঁ। এয়া চাওক, সকলো কামত ব্যস্ত। পেণ্ডেলৰ কাম এতিয়াও হোৱাই নাই, কৰিয়ে আছে। আজি ৰাতিৰ ভিতৰত হৈ যাব। এতিয়া 3টামান বাজিছে। আৰু এয়া পাকঘৰ পূৰা ৰেডি কৰি থৈছে। ইফালে ধুনীয়াকৈ চৌকা খান্দি থৈছে। গোটেইখিনি ধুনীয়াকৈ ৰেডি কৰি থৈছে। কালি যিহেতু খানা আছে, মানে বিয়াৰ খানা, সেইকাৰণে গোটেইখিনি ৰেডি হৈ আছে। আৰু এইফালে পূৰা বস্তুবিলাক কালিৰ কাৰণে ৰেডি কৰি ৰাখিছে ইয়াতে। আৰু এয়া মাছ আহি গ'ল। আমাৰ দৰাই মাছৰ হিচাপ কৰি আছে। আৰু এইফালে মাছ কাটি আছে। মই বেছি মাছ কটা চাই খুব ভাল পাওঁ, সেইকাৰণে ময়ো ইয়াতে বহি চাইও আছোঁ আৰু ভিডিঅ'ও বনাই আছোঁ। আমাৰ দৰা পূৰা কামতে লাগি আছে। নিজৰ বিয়াত নিজেই কাম কৰি আছে। আৰু এইটো হ'ল কইনাৰ ভাইটি। আৰু গোটেইখিনি ধুনীয়াকৈ ধুই লৈ চাফা কৰি এনেকৈ ৰাখি দিছে। গধূলিলৈ এইটো ভাজি থ'ব। আৰু এয়া পিছফালে চাওকচোন, ইমান ধুনীয়া লাগে, গাঁৱলীয়া পৰিৱেশ। এইফালে পুখুৰী। ময়ো পিছফালে আহি এনে বহি আছোঁ, কাম বিশেষ নাই সেইকাৰণে। আৰু এয়া গধূলি হৈ গ'ল। আৰু এয়া কালিৰ কাৰণে নিমকি বনাই আছে ঘৰতে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। আৰু আমাৰ দৰাইও নিমকি বনোৱাত বিজি। আৰু এইফালে আমাৰ কইনাৰ মেহেন্দি চলি আছে। আৰু এয়া গধূলি আঞ্জা কাটিবৰ কাৰণে, চব্জি কাটিবৰ কাৰণে সকলো মানুহ আহি গৈছে। যিহেতু ৰাতিপুৱা অকণমান প্ৰব্লেম হয়, সেইকাৰণে ৰাতিতে কাটি থৈছে। আৰু এয়া বিয়াৰ দিনা ৰাতিপুৱাৰ দৃশ্য। এইফালে চাকি বন্তি জ্বলাই ৰন্ধা আৰম্ভ কৰি দিছে। ময়ো গা পা ধুই আহি এনেকৈ আছোঁ। এতিয়া কইনাকো ৰেডি কৰিব লাগে, ময়ো ৰেডি হ'ব লাগে। এয়া আমাৰ কইনাই পূৰা ইটো সিটো কামত বিজি হৈ আছে। এইফালে এইজনী টিকলিজনী। আৰু এয়া পূৰা ৰেডি কৰি ৰাখিছে ওলাবৰ কাৰণে আমাৰ কইনাই।
আৰু এইফালে কইনাৰ মেকআপ ষ্টাৰ্ট হৈ গ'ল। আৰু এয়া ময়ো ৰেডি হৈ ল'লোঁ, মোক কেনেকুৱা লাগিছে জনাব দেই। আৰু এইফালে এইজনী আমাৰ কইনা, কইনাজনী কেনেকুৱা লাগিছে জনাব। যিহেতু দৰা কইনা দুয়োটাই আমাৰ লগৰে, সেইকাৰণে বিয়াখনত থাকি খুবেই ভাল লাগিছে। এইফালে আমাৰ ফটোশ্বুট চলি আছে। কইনা পুৰা ফটো চোৱাত বিজি। আৰু এয়া আমাৰ ভাত খোৱা টাইম হৈ গ'ল, কইনা আৰু মই একেলগত ভাত খাব আহিছোঁ। এয়া ভাত লৈ লৈছোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি